বিবাহ বিচ্ছেদৰ পথত বলিউডৰ ষ্টাইলিছ দম্পতি সৈফ আলী খান আৰু কৰিনা কাপুৰ। নতুন প্ৰেয়সীৰ বাবে কৰিনাক প্ৰতাৰণা সৈফ আলী খানৰ। চেফ কৰিনাৰ 12 বছৰীয়া বৈবাহিক জীৱনৰ শোচনীয় অন্ত। হয়, পটদী পৰিয়ালৰ সৃষ্টি হৈছে এক ভয়ংকৰ গৃহকন্দল। বৈবাহিক সংসাৰত জুই লাগিছে নেকি বেবো আৰু সৈফ আলী খানৰ। দুটা সন্তানৰ মাতৃ কৰিনা কাপুৰে স্বামী সৈফ আলী খানক মুঠতে দেখিব নোৱাৰা হৈছে। যদিও কেমেৰাৰ সন্মুখত হাস্য বদনেৰে পোষ্ট দিছে, তথাপিও সুখী নহয় কৰিনা কাপুৰ। বলিউডৰ ভিতৰুৱা খবৰ অনুসৰি বিগত এবছৰ ধৰি সৈফ আৰু কৰিনাৰ মাজত চলি আছে এই গৃহকন্দল। সৈফৰ নতুন প্ৰেয়সীৰ বাবেই পাৰিবাৰিক কন্দল সৃষ্টি হৈছে বুলি বলিউডৰ পত্ৰিকাই প্ৰকাশ কৰিছে। তথ্য অনুসৰি সংসাৰৰ স্বাৰ্থত চিনেমাৰ পৰা বিদায় লোৱা কৰিনাই কোনোপধ্যে সংসাৰখন আগুৱাই নিবলৈ ইচ্ছুক নহয় সৈফ আলী খানৰ সৈতে। তদুপৰি সৈফৰ প্ৰথমা পত্নীৰ কন্যা ছাৰা আলী খানেও ৰুষ্ট কৰিছে কৰিনা কাপুৰ খানক। ছাৰাৰ সৈতে সৈফ আলী খানৰ বৰ্ধিত ঘনিষ্ঠতাও কৰিনাৰ বাবে হৈ পৰিছে অস্তুতিজনক। বিগত সময়ত ছাৰাৰ সৈতে সম্পৰ্ক ৰক্ষা নকৰিবলৈ কৰিনাই বাৰম্বাৰ সকীয়াই দিছিল সৈফক, কিন্তু সৈফে নামানিলে কৰিনাৰ কথা। এনেবোৰ কাৰণতে এতিয়া ভাগিবলৈ ধৰিছে নেকি সৈফ কৰিনাৰ বৈবাহিক সংসাৰ। অৱশ্যে এই খবৰটোক বহুজন অনুৰাগীয়ে ভুৱা বা উৰা বাতৰি হিচাপেহে আখ্যা দিছে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল বাৰ্তা 8।